মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক একেলগে পাঠদান কৰাটো বিপজ্জনক হয়। কাৰণ ভাৰতৰ আদৰ্শ গুৰুকুলীয় শিক্ষা ব্যৱস্থাত ছাত্ৰৰ বাবে বেলেগ আৰু ছাত্ৰীৰ বাবে বেলেগভাৱে কন্যা গুৰুকুলম আছিল। আৰু আমাৰ পৌৰাণিক শিক্ষা ব্যৱস্থাবিলাক বিজ্ঞানসন্মত আছিল। কাৰণ এখন মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে একেলগত পঢ়িলে তাৰ মাজত কিছুমান ছাত্ৰ-ছাত্ৰীৰ চিন্তাধাৰাত বেয়া মানসিকতা সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে, যাৰ ফলত মহাবিদ্যালয়ত বেয়া পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে ছাত্ৰৰ বাবে মহাবিদ্যালয় বেলেগকৈ হ'ব লাগে আৰু ছাত্ৰীৰ বাবে ছাত্ৰী মহাবিদ্যালয় হ'ব লাগে। তেতিয়া ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনা আৰু চিন্তা-ভাৱনা ভাল হৈ থাকিব, যাৰ ফলত পঢ়া-শুনা সম্পূৰ্ণ নিষ্ঠাৰে কৰি জীৱনত আগবাঢ়িব পাৰিব। ঠিক সেইদৰে মহিলা মহাবিদ্যালয়ৰ নাম আমাৰ সংস্কৃতি নহয়। কাৰণ আমাৰ সংস্কৃতি প্ৰথমে শিক্ষা, তাৰ পিছত বিবাহ প্ৰথা আহে। সেইবাবে আমাৰ সংস্কৃতিৰ 16 সংস্কাৰসমূহৰ ভিতৰত প্ৰথমে বিদ্যাৰম্ভ সংস্কাৰ হয়। আৰু এই বিদ্যাৰম্ভ সংস্কাৰ মানে ছাত্ৰ-ছাত্ৰী পঢ়া আৰম্ভ কৰি সম্পূৰ্ণ হোৱাৰ পিছত বিবাহ সংস্কাৰ আৰম্ভ হয়। সেইবাবে আমাৰ শিক্ষা ব্যৱস্থাত মহিলা শব্দৰ প্ৰয়োগ নহয়। কাৰণ ধৰ্ম অৰ্থ কাম মোক্ষ হৈছে আদৰ্শ অসমীয়া সংস্কৃতি। তেনে অৱস্থাত ধৰ্ম অৰ্থাৎ কৰ্তব্য কৰ্ম, যেনে বিদ্যালয়ত জ্ঞান সম্পূৰ্ণ নোলোৱাকৈ আৰ্থিক স্বাৱলম্বী নহৈ পিনে কাম অৰ্থাৎ বিবাহ সম্বন্ধ কৰা আমাৰ অসমীয়া সংস্কৃতি নহয়। আৰু জ্ঞান তথা অৰ্থৰ অভাৱ হ'লেও পৰিয়াল ব্যৱস্থা আদৰ্শ ৰূপত চলাব নোৱাৰিব। সেইবাবে আমাৰ সংস্কৃতিত বিদ্যালয়ৰ পৰা প্ৰথমে জ্ঞান লৈ আদৰ্শ কৰ্ম কৰি ধন উপাৰ্জন কৰি তাৰ পিছতহে বিবাহৰ কথা আহে। আমাৰ সংস্কৃতি আৰু সংস্কাৰ থকা শিক্ষা ব্যৱস্থা ইংৰাজে 1835 চনত ধ্বংস কৰি ইংৰাজৰ শিক্ষা ব্যৱস্থা আৰম্ভ কৰিলে। আৰু ইংৰাজসকলৰ চিন্তা-ভাৱনা ভাল নাছিল আৰু ইংৰাজৰ আদৰ্শ সংস্কাৰ নাছিল, যাৰ বাবে ইংৰাজে ভাৰতত আহি বৈশ্যালয় খুলিছিল আৰু আমাৰ সমাজৰ স্ত্ৰীসকলৰ লগত দুৰ্ব্যৱহাৰ কৰিছিল। আৰু তেওঁলোকৰ চিন্তা-ভাৱনা বেয়া থকা বাবে আজিও তেওঁলোকৰ দেশত ধৰ্ষণ বিশ্বৰ ভিতৰত সকলোতকৈ বেছি মাত্ৰাত হয়। আমাৰ ভাৰতীয় সংস্কৃতি আদৰ্শ সংস্কৃতি হয়। সেইবাবে ভাৰতৰ শিক্ষা ব্যৱস্থাত আমাৰ সংস্কৃতিৰ সমাৱেশ আছিল, যাৰ ফলত এসময়ত শিক্ষা ব্যৱস্থা আদৰ্শ ৰূপত প্ৰচলিত আছিল।